বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱ নাথ ব্লগছলৈ। আমাৰ কাষৰ গাঁওখনত আছে খৰি, মানে বংশৰত আজি খৰি আছে। মই এতিয়া যাব ওলাইছোঁ আৰু মোৰ লগত আপোনালোকো আহি থাকক, বলক। বংশৰত মই খৰি চাব আহিছোঁ আৰু খৰিত মই লগ পালোঁ ভাইটি, এইবিলাক আমাৰ মৰমৰ ভাইটি। ইয়াৰো এটা চেনেল আছে, কৈ দিয়া চেনেলটো। সমীৰ ভাই শ্বেয়াৰ বুলি আপোনালোকে মাৰিব, ক্লিক কৰিব। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আছে, আপোনালোকে চাই ভাল পাব, নাপালে ক'ব। আৰু লগ পালোঁ সমীৰ ভাইকো লগ পালোঁ, বহুত ভাল লাগিল আজি। আৰু আমাৰ লগত এইবিলাক আছে, পিংকু আছে, পিংকু এইটো। বাকী চাই থাকিব আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক। দাদাৰ ভিডিঅ' চাব আপোনালোকে, বহুত ভাল ভিডিঅ' বনায়, আমাৰ চাইতো বহুত ভাল ভিডিঅ' বনায়, চাব। এয়া আমাৰ বংশৰ গোপাল থানৰ শোভাযাত্ৰা আহি আছে। এই খৰিৰ শোভাযাত্ৰা হয়। এয়া আমাৰ গোপাল বাবাক নগৰ ভ্ৰমণৰ পৰা লৈ আহিছে ৰথত, চাই লওক আপোনালোকে। মানুহবিলাকে এনেকৈ সেৱা কৰে আমাৰ ইয়াতে ৰাস্তাত। সকলো এনে গোপাল বাবাক নাম প্ৰসংগ গাই নগৰ ভ্ৰমণ কৰি লৈ আহিলে আৰু আমিও তাৰে লগত আহিলোঁ। বিৰাট ভাল লাগিছে আৰু আমাৰ মনটো এতিয়া বুম মজা লাগিছে আমাৰ। মানুহৰ ভিৰে চাওকচোন, কি ভিৰ। এই ভিৰৰ মাজত গৈ আছোঁ, চাওক। এতিয়া বৰ্তমান আমি মেলাখনৰ ভিতৰত সোমালোঁ। এইখন মেলা, বহুত ডাঙৰ মেলা এখন হয় ইয়াতে, চাওক।
চাকি দিবৰ কাৰণে ইয়াতে বাঁহেৰে এনেকে বনাই দিছে চাওকচোন ৱাও আল্টিমেট একদম কি বনাইছে বে ৱাও আল্টিমেট আহিলোঁ বৰ্তমান সৰুতে আমাৰ অংকুৰ আছে মোৰ লগত এতিয়া আৰু বাকী বহুত মানুহৰ ভিৰ আপোনালোকক মই বাকীবিলাক দেখাই আছোঁ আৰু চাই থাকিব মানুহ সৰুতে একদম বম মানুহ বাপৰে বাপ বৰ্তমান আমি প্ৰসাদ খাই আছোঁ প্ৰসাদ বৰ্তমান গাজি খাই আছোঁ, গাজি বুলি কয়। দেৱটিছ কল গাজি গাজি নাৰিকল আছে বঢ়িয়া মজা একদম বঢ়িয়া লাগছে মজা তাত মানুহৰ বেছি ভিৰ কাৰণে মই আপোনালোকক বেছি কৰি লৈছোঁ আৰু ঘৰত মই এতিয়া আপোনালোকক ডাবিং কৰি দি আছোঁ আৰু এই ভিডিঅ'টো মোৰ আপোনালোকে যিদিনা কৰিছোঁ তাৰ পৰা 2 দিন পিছত চাই আছে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব অন্য নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ টিল দেন টাটা বাই বাই